হাই হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আৰু বহুত দিনৰ মূৰত মই আপোনালোকৰ কাৰণে বহুত ভাল এটা ভিডিঅ' লৈ আনিছোঁ। বহুত দিন মই ভিডিঅ' দিব পৰা নাই সময়ৰ কাৰণে। তো গতিকে আজি আমাৰ ওচৰত নতুন নতুন টাইলছৰ কালেকশ্যন আছে। নতুন নতুন 2x4 ভিত্তিপাইড ফুল হাই গ্লছ কোৱালিটিৰ মাল আহিছে। নতুন নতুন ডিজাইন আহিছে। তো গতিকে নতুন নতুন ডিজাইনবোৰ আপোনালোকক মই দেখুৱাম আজি। আৰু আমাৰ মহাদেৱ টাইলছ এণ্ড চেনিটেৰী লখৰা নিয়াৰ লালুংগাঁও, ইয়াতে আহিলে আপোনালোকে এই শ্ব'ৰুমটো পাই যাব। তো গতিকে বলক মই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু নতুন নতুন কালেকশ্যনৰ পূৰা নতুন নতুন 2x4 কালেকশ্যনবিলাক আপোনালোকক মই দেখুৱাই আছোঁ। তো গতিকে ভিডিঅ'টো চাই থাকক আৰু বহুত কম দাম মানে হ'লচেল ৰেটত পাই যাব। তো গতিকে আহক মই টাইলছবোৰ আপোনালোকক মই দেখুৱাম। মই প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। এইটো ডিজাইন চাওক, হাই গ্লছ ছিৰিজ আহিছে। নতুন প্ৰিমিয়াম হোৱাইট কালাৰৰ আহিছে। চাটপাৰিও ডিজাইন হয়। এইটো হোৱাইটত আপোনাৰ ব্লেক শ্বেডো থাকিব। এইটো অকণমান আপোনাৰ ব্লুইছ ডিজাইন আহিছে, অলপ আকাশী কালাৰ। আপোনালোকে ফিজিকেলি চালে গম পাব ডিজাইনটো কেনেকুৱা। আৰু এইটো আহিছে অলপমান ক্ৰীমি কালাৰ, অলপ ক্ৰীম কালাৰৰ আহিছে। এইটো এটা অনেক্স ডিজাইন, বহুতে সুন্দৰ ডিজাইন আৰু পূৰা হাই গ্লছ কোৱালিটি, ফুল হাই গ্লছ। আৰু আপোনালোকৰ ব্লেকত যদি লাগে, ব্লেকৰ এটা ফুল হাই গ্লছ কোৱালিটি এটা আহিছে, বহুতে ধুনীয়া কোৱালিটি। আৰু গ্লেজ পূৰা মাৰি আছে, আপোনালোকে হয়তো দেখা পাই আছে, লাইটৰ পোহৰ পূৰা গ্লেজ মাৰি আছে। পূৰা হাই গ্লছ কোৱালিটি হয়, ফুল ভিত্তিপাইড ব্লেক। বহুতৰে পচন্দ, কিন্তু ব্লেক আপুনি ফ্ল'ৰৰ কাৰণে বা ৱালৰ কাৰণে আপোনালোকে দিব পাৰে। ধুনীয়া এটা মানে ডিজাইনিং কৰি দিব পাৰে ব্লেক টাইলছটো, বহুতে সুন্দৰ ডিজাইন। এইটো এটা আহিছে আপোনালোকৰ হোৱাইটত, মানে গল্ডেন কালাৰ আছে, গ্ৰে কালাৰ, গল্ডেন কালাৰ আছে হোৱাইটত। তো গতিকে আপোনালোকে চাব পাৰে ডিজাইনটো, বহুতে সুন্দৰ ডিজাইন। এইটো এটা ডিজাইন আহিছে আৰু এইটো এটা আহিছে হোৱাইটত আপোনাৰ গ্ৰে কালাৰ, আৰু মানে অলপ গল্ডেনটো আছে আৰু গ্ৰেত, হোৱাইট, গ্ৰে, গল্ডেন। গতিকে বহুতে ধুনীয়া লাগিছে ডিজাইনটো। আৰু এইটো আহিছে আপোনাৰ অলপ ব্লুইছ টাইপ, আকাশী কালাৰত আহিছে। 2x4 হাই গ্লছ আলমণ্ড ডিজাইনটো, মানে ডিজাইনটোৰ নাম হ'ল আলমণ্ড। তো গতিকে এইটো ডিজাইন চাব পাৰে। প্লাছ এইটো আৰু এটা ক্ৰীমি ডিজাইন, হোৱাইটত ক্ৰীম থকা, বহুতে সুন্দৰ ডিজাইন, হাই গ্লছ ছিৰিজ। আৰু আপোনালোকে চেজ বৰ্ডৰ দৰে দিব পাৰে, পূৰা পিয়'ৰ হোৱাইট আহিছে, পূৰা পিয়'ৰ হোৱাইটত এইটো ডিজাইন হাই গ্লছ। মানে হোৱাইট আৰু ব্লেকটো আমি মানে মেচিং কৰি থৈ দিছোঁ আমি। এইটো হোৱাইটত আহিল 2x4 আৰু এইটো ব্লেকত। আৰু এইফালে মেটৰ ডিজাইন, মেট আহিছে, নতুন ডিজাইন, নতুন কালেকশ্যন। এইটো এটা মেটত আপোনালোকক ওচৰৰ পৰা দেখাই দি আছোঁ। বহুতে ধুনীয়া কালাৰটো, মেটৰ ডিজাইন। আৰু এইটো এটা আহিছে আপোনাৰ উডেনত, বহুতে চাই লওক, বহুতে ধুনীয়া ডিজাইনটো। মানে আপোনালোকে ফিজিকেলি চাব আহিলে নিজে গম পাব। আৰু বহুতে মানে চুই চোৱাৰ পিছত মানে বহুতে মানে কমফৰ্টেবল লাগিছে, আৰু ভৰি দিয়াৰ পিছত আৰু কমফৰ্টেবল লাগিব। মেটৰ ডিজাইন উডেন কালাৰত। আৰু এইটো এটা আছে মেটৰ ডিজাইন উডেন কালাৰত, নতুন কালেকশ্যন, চাব পাৰে। আৰু এইটো এটা আছে ডায়মণ্ড গ্ৰে, মানে এইটো আপোনাৰ লগালে মানে টাইলছটো মানে ডায়মণ্ড যেন লাগে, গ'ল্ড ডায়মণ্ডৰ দৰে। আৰু এইটো এটা ধুনীয়া ডিজাইন আহিছে, 2x4 হাই গ্লছিত আহিছে ডায়মণ্ড ডিজাইনটো। এইটো বহুতে সুন্দৰ ডিজাইন, আপোনালোকে লগোৱাৰ পিছত মানে বহুত ধুনীয়া ফিনিচিং আহিব। আৰু বাকী এইটো হৈছে আপোনাৰ উডেনত গ্লছি ডিজাইন। আৰু এইটো হৈছে আপোনাৰ গ্ৰে কালাৰ, লাইট গ্ৰে কালাৰ, চাব পাৰে। গোটেইবোৰ কালেকশ্যন নতুন আহিছে, আপোনালোকক মই দেখাই দি আছোঁ কালেকশ্যনবোৰ। কেনেকুৱা লাগিছে এবাৰ মোক জনাব। এইটো এটা নতুন ডিজাইন আহিছে, এইটো হোৱাইটত মানে ব্লু আৰু গল্ডেন আছে। আৰু এইটো এটা নতুন ডিজাইন আহিছে হোৱাইটত, মানে ব্লেক মানে অলপ ডিজাইনটো আছে, অলপমান মানে আনকমন ডিজাইনটো। হোৱাইটত মানে ব্লেক ডিজাইন আছে আৰু অলপ আনকমন ডিজাইনটো, বহুতে সুন্দৰ ডিজাইন। আৰু এইফালে এইটো এটা ডিজাইন আহিছে, হোৱাইটত গ্ৰীণ আৰু গল্ডেন আছে। বহুতে ধুনীয়া কালেকশ্যন, আপোনালোকক মই গোটেইখিনি অলপ দূৰৰ পৰা মই দেখাই দি আছোঁ। আপোনালোকে আহক আৰু হ'লচেল ৰেটত পাই যাব।
হ'লচেলতো পাব আৰু প্লাছ কোৱালিটিৰ কম্প্ৰমাইজ নাই। কোৱালিটি আপোনালোকে পূৰা ফুল ভিত্তিপাত কোৱালিটি নাম্বাৰ 1 কোৱালিটি পাই যাব। চ' আপোনালোকে আহক আৰু টাইলছবোৰ চাওক। 2x4 নতুন হাই গ্লছ চিৰিজ আহিছে। তো গতিকে মই গোটেইখিনি ডিজাইন আপোনালোকক মই দেখাই দিছোঁ অলৰেডি। তো কোনটো ডিজাইন পচন্দ লাগিছে আপোনালোকে প্লিজ কমেণ্ট বক্সত এবাৰ কমেণ্ট কৰি জনাব। 2x4 ডিজাইনৰ মেটো আহিছে, 2x4 ডিজাইনৰ গ্লছিও আহিছে। তো গোটেইখিনি ডিজাইন মই দেখাই দিলোঁ আপোনালোকক। আপোনালোকৰ কোনটো ডিজাইন ভাল লাগিছে প্লিজ এবাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। আৰু আমাৰ শ্ব'ৰুমটো আছে লখৰা লাৰুং গাঁও। আমাৰ ইয়াতে হ'লচেল শ্ব'ৰুম হয়। তো গতিকে আপোনালোকে আহক আৰু কম ৰেটত আপোনালোকে টাইলছ কিনি লৈ যাব পাৰিব। তো গতিকে আজিকালি ভিডিঅ'টো ইমানে, বহুত দিনৰ মূৰত ভিডিঅ' এটা বনালোঁ আপোনালোকৰ কাৰণে। তো আজিকালি ইমানে ভিডিঅ'টো। বাই বাই, টেক কেয়াৰ।